Hello ladies, I hope you all doing good. Welcome back to the channel. I am Subhani and you are watching Subhani Luxury for Less. So let's dive into a new look. আজিৰ ভিডিঅ'টোৰ কাৰণে লৈছোঁ এযোৰ কটনৰ মেখেলা চাদৰ। একদম চিম্পল মেখেলা চাদৰ হয় কটনৰ। দেখিছে ব্লু হয় আৰু ইয়াত পিংক আৰু য়েল্লো ফুল আছে। এনেকুৱা ধৰণৰ বহুত কমফৰ্টেবল কাপোৰ হয় যিবিলাকে অফিচত যায় বা টিচিং লাইনত আছে তেওঁলোকৰ কাৰণে ভাল পিন্ধিবৰ কাৰণে মানে গৰমত বহুত কমফৰ্ট হয় এই কাপোৰযোৰত। বহুত চিম্পল হয় আৰু এই চিম্পল কাপোৰযোৰতে মই আজি অলপ লুকটো আপগ্ৰেড কৰিম। মেখেলাখন এইখন একদম চিম্পল মেখেলা চাদৰ হয়, তাকে মই অলপ বেলেগ ধৰণেৰে আজি ষ্টাইল কৰিম। আৰু ফাৰ্ষ্ট লুকটোৰ কাৰণে মই এই টপটোৱে পিন্ধি আছোঁ যিটো মই সেইটোৱে পিন্ধিম। ব্লাউজ মই ইউজ নকৰোঁ, ব্লাউজ মই নিপিন্ধোঁ, এইটোৱে পিন্ধিম ব্লাউজ হিচাপত। মেখেলাখন পিন্ধি লৈ এইখন এতিয়া কেনেকৈ লওঁ এইটো চাব। ইয়াতে এটা পিন লগাই ল'ব। ইয়াতে পিনটো লগোৱাৰ পিছত এইখন এনেকৈ আনি এনেকৈও পিন্ধিব পাৰে। এইটো এটা বহো লুকত এনেকৈ ষ্টাইল কৰিব পাৰে। যেতিয়া এই পৰ্চনটো এনেকৈ খালী থাকে তেতিয়া এনেকৈ এটা টপৰ লগত যদি আমি পিন্ধো বহুত ধুনীয়া দেখায়। এইটো হৈছে কমপ্লিট লুক। বহুত চিম্পল হয়, আপোনালোকে পটককৈ পিন্ধিব পাৰিব, বেছি সময় নালাগে। এনেকৈ এটা মডাৰ্ণ ট্ৰেডিশ্যনেল লুক এটা দিব পাৰে। আৰু কেতিয়াবা এনেকুৱা ধৰণেৰেও আপোনালোকে পিন্ধিব পাৰে। যেতিয়া চিম্পল কটনৰ মেখেলা চাদৰবিলাক কেতিয়াবা পিন্ধি পিন্ধি ব'ৰ লাগিব পাৰে তেতিয়া আপোনালোকে অলপ লুকটো চেঞ্জ কৰি এনেকৈও পিন্ধিব পাৰে। আৰু গৰমত যদি আপোনালোকে এনেকৈ পিন্ধে বহুত কমফৰ্টেবলো পাব। ষ্টাইলটো বহুত কমফৰ্টেবলো হয়, যদি গৰমত ট্ৰাইও কৰে আপোনালোকে ভাল পাব। এতিয়া আহক নেক্সট ষ্টাইলটো কৰোঁ। এইটো লুকৰ কাৰণে মই এইডাল জুৱেলাৰী লৈছোঁ। এনেকুৱা ইয়াৰৰিংছ সৰু হয় ইয়াৰ পিছফালে ডিজাইনটো। এইটো এটা নৰ্মেল আপোনালোকে মানে নৰ্মেল লুকেই হয়। নৰ্মেলকৈ যেনেকৈ পিন্ধে মেখেলা চাদৰ তেনেকুৱা ধৰণৰে। কেতিয়াবা যদি নৰ্মেল ব্লাউজৰ লগত পিন্ধি আমনি লাগিছে, কেতিয়াবা চেঞ্জ কৰিব মন যায়, তেতিয়া এনেকৈ পিন্ধি চাব পাৰে।
লুকটো তেতিয়া আপগ্ৰেড হয়। এনেকৈ যদি সদায় ছেম ডিজাইনত পিন্ধি ব'ৰ হৈ যায়, এনেকৈ অলপ আপগ্ৰেড কৰি পেলাই পিন্ধি চাব পাৰে। ব্লাউজটো নেভি ব্লু, হোৱাইট, গ্ৰীণ এইবিলাক চব ৰঙেই আছে ইয়াত। সেইটো কাৰণে কাৰণ মোৰ মেখেলা চাদৰযোৰতো পিংক আছে আৰু ব্লু হয়, ইয়াতো ব্লু আছে, তো মেটচ হৈ গৈছে। অলপ মেটচ কৰিও এনেকৈ পিন্ধিব পাৰি। কেতিয়াবা মেখেলা চাদৰযোৰ অলপ মেটচ কৰিও পিন্ধিব পৰা যায় আৰু ধুনীয়া লাগে পিন্ধিলে। এবাৰ ট্ৰাই কৰি চাব পাৰে এনেকৈ। আহক এতিয়া বেলেগ এটা ষ্টাইল কৰোঁ। একেখন মেখেলাটো পিন্ধিলোৱেই, সেইটোতো ছেট আছিলে এইযোৰ। মেখেলা আৰু চাদৰখন ছেট আছিলে। যিহেতু ইয়াত চাদৰখনত পিংক কালাৰ আছে, পিংক আছে আৰু ফ্ল'ৰেচেণ্ট গ্ৰীণ এইবিলাকো আছে, সেইটো কাৰণে মেখেলাখন চেঞ্জ কৰি পেলাই ইয়াৰ লগত পিন্ধিম। এইখন এখন ছিংগল মেখেলা হয়, মোৰ ওচৰত আছিলে, বহুত পুৰণা হয়। একো বস্তু নতুন নহয়, এখন বহুত পুৰণা। মোৰ চব বস্তুবিলাকে পুৰণাই হয়। মই জাষ্ট ভিডিঅ'তহে এতিয়া বনাইছোঁ, কিন্তু চব বস্তু মোৰ বেছিভাগে পুৰণাই হয়। আৰু এইখন এখন ছিংগল মেখেলা পুৰণা আছিলে। মই এইখনৰ লগত পিন্ধি চাওঁ কেনেকুৱা লাগে। আৰু যিহেতু পিংক টপ এটাৰ লগত পিন্ধিলোৱেই, মেখেলাখন পিংক পিন্ধিলেও এতিয়া ব্লাউজ এটা পিন্ধিম। ব্লাউজটো অলপ বেলেগ পিন্ধিম। মই এইটো ব্লাউজ পিন্ধিম, যিহেতু চাদৰখনৰ যিটো ৰং তেনেকুৱা এটা ব্লাউজ মোৰ আছিলে, সেইটো পুৰণাই হয়। একো বস্তু নতুন নহয়। এই ব্লাউজটো বেকলেছ ব্লাউজ হয়, মানে ডিপ কাটৰ হয় আৰু বাকী দৰিডাল মই ঘৰতে লগাই লৈছোঁ। এডাল একচুৱেলি নাছিলে ইয়াৰ লগত, মইহে লগাইছোঁ। কিনিবলৈ পায় এনেকুৱা, আপোনালোককো যদি লাগে আপোনালোকে অনলাইন লৈ ল'ব পাৰে। যাৰ মানে কমফৰ্টেবল নহয় শ্লিভলেছ বা ফুল শ্লিভ পিন্ধিলেও হাতখন এনেকৈ গৈ থাকে তললৈ, সেইটো কাৰণে দৰি এডাল লগাই ল'লে কমফৰ্টেবল লাগে পিন্ধি। চ' এইটোৰ লগত মই পিন্ধি চাওঁ কেনেকুৱা লাগে, এটা ষ্টাইল কৰোঁ। লুকটো কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। চাদৰখন এইফালৰ পৰা আনি ইয়াত এটা পিন লগাই ল'ব। আৰু এনেকুৱা এটাও ষ্টাইল কৰি ল'ব পাৰে। মই এই লুকটোৰ কাৰণে জুৱেলাৰী ছেইমে থৈছোঁ, মই চেঞ্জ কৰা নাই। একেযোৰ জুৱেলাৰীতে বহুতকেইটা লুক ক্ৰিয়েট কৰিব পাৰি। এইটো হৈছে ফুল লুকটো। এনেকৈ কেতিয়াবা মডাৰ্ণ ট্ৰেডিশ্যনেল লুক আপোনালোকে ক্ৰিয়েট কৰিব পাৰে। আহক এতিয়া বেলেগ এটা ব্লাউজৰ লগত ট্ৰাই কৰোঁ। আৰু ব্লাউজ এইটো লৈছোঁ মই, এইটো বহুত হেভি হয় ব্লাউজটো, সেইটো কাৰণে মই গহনা হেভি নিপিন্ধোঁ।
জুৱেলাৰী মই খুলি থলোঁ, এতিয়া তাৰ কাৰণে এইডালেই পিন্ধিছোঁ। আৰু এইটো লুকৰ কাৰণে মই মেখেলাও এই ছেমখনেই থৈছোঁ ব্লাউজটোৰ লগত। পিংক আৰু চাদৰখন নীলা। এনেকৈও পিন্ধিব পাৰে চিম্পলকৈ। এনেকৈও পিন্ধি ল'ব পাৰে। কেতিয়াবা মিক্স মেটচ কৰিও পিন্ধিব লাগে কাপোৰ। আৰু মই যিবিলাক ষ্টাইল আপোনালোকক দেখুৱাম মোৰ ভিডিঅ'ত, মোৰ চেনেলত, সেইবিলাক মানে সহজতে ৱেৰেবল, তাৰমানে যিকোনো আপোনালোকে অকেজনত পিন্ধি যাব পৰা এনেকুৱা কিবা এটা মই ষ্টাইল ক্ৰিয়েট কৰি নেদেখুৱাওঁ যিটো আপোনালোকে পিন্ধিবই নোৱাৰে বা ট্ৰাই কৰিব নোৱাৰে, ক'তো পিন্ধি যাব নোৱাৰে, তেনেকুৱা। মই সেইকাৰণে ইয়াত চিম্পুলবিলাকহে দেখাম, চিম্পল লুক যিবিলাক। আৰু আপোনালোকৰ মানে যিবিলাক ৱাৰ্ডৰোবত অলৰেডি কাপোৰ কানি আছে সেইবিলাকৰ ভিতৰতে পিন্ধিব পাৰিব। নতুনকৈ একো কিনি পেলাই পিন্ধিবলৈ নালাগে তাৰমানে। আৰু আপোনালোকে ৱাৰ্ডৰোবত আপোনালোকৰ যিবিলাক কালেকশ্যন আছে তাৰ ভিতৰতে ট্ৰাই কৰিব পাৰে। সহজতে পিন্ধিব পৰা ষ্টাইলহে মই দেখুৱাম। এনেকৈও পিন্ধিব পাৰে। আৰু নেক্সট এনেকৈ এটা পিন লগাই ল'ব ইয়াত। আৰু ইয়াতে পিন হোৱাৰ পিছত এনেকৈ ছেম যেনেকৈ অথনি দেখুৱাইছিলোঁ ষ্টাইলটোত, তেনেকুৱা ধৰণেৰে কৰি ল'ব। এনেকৈ কুচকেইটা দি এইটো এটা লুক। এনেকৈও পিন্ধিব পাৰে কেতিয়াবা। যদি কাপোৰযোৰ বহুত চিম্পল হয় তেতিয়াহ'লে আপোনালোকে অলপ আপগ্ৰেড কৰি পেলাই এনেকুৱা লুকো ক্ৰিয়েট কৰিব পাৰে। কাপোৰযোৰ নৰ্মেল হ'ব পাৰে বা কাপোৰযোৰ চিম্পল হ'লেও আপোনালোকে আপগ্ৰেড কৰি এনেকৈ পিন্ধিব পাৰে। আৰু এইটো হৈছে কমপ্লিট লুক। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু ষ্টাইলকেইটা পাৰিলে ট্ৰাই কৰিব। আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰি ল'ব। তেতিয়াহ'লে নেক্সট ভিডিঅ'ত নতুন ষ্টাইল, নতুন আউটফিটৰ লগত আকৌ লগ পাম। আৰু তেনেকুৱা ইণ্টাৰেষ্টিং আৰু ডিফাৰেণ্ট ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। টেক কেয়াৰ, বাই।